hello guys and welcome back to my YouTube channel. আজি এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ মুনবাৰ হতৰ ঘৰৱা মানে নতুন ঘৰ এটা আছে কামপুৰত বনাইছে তো ঘৰৱা মাতিছে তালৈ যাম সকলোৱে চাই থাকিব আৰু বিয়াখনো আছে মাতিছে যেতিয়া নিমন্ত্ৰণ ভাগটো ৰক্ষা কৰিব লাগিব গতিকে যাওঁ অলপ গৈ আহোঁ ওলাই গৈ হৈ গ'ল মাহঁতে ওলাই আছে আৰু অলপ পিছতে আমি এতিয়া ভিন্দহঁতৰ ঘৰলৈ যাম ৰাতিবেলা এতিয়া 4টা 5 হ'ল অলপ দেৰি হৈছে আৰু যাম আৰু ৰেডি আমি যাওঁ এইখন আমাৰ কপিলী নদী আৰু এইফালে নতুনকৈ ব্ৰিজ বনাই আছে প্ৰত্যেকবাৰ বানপানী মানে আধৰুৱা কৰি দিয়ে কামটো অতি সোনকালে আমি নতুন দলঙত উঠিবলৈ পাম ব্ৰিজ এখনো বনাই আছে খুঁটাবিলাক হৈছেহি এয়া চাওক প্ৰায় খুঁটাবিলাক হৈ গৈছেহি আৰু 2-3 বছৰৰ ভিতৰত মানে আমাৰ কামবোৰ এটা বেলেগে ধুনীয়া হৈ যাব আৰু এইটো আমাৰ কামপুৰৰ শংকৰ মন্দিৰ ইয়াত চাওক ট্ৰেইন গেট পৰি আছে কিমান যাম এইটো সমস্যা আৰু কেতিয়া অভাৰব্ৰিজখন হয় এতিয়া জাম খুলিছে এয়া আমাৰ আপকামিং কামপুৰ ষ্টেচন এখন অভাৰব্ৰিজ আমার কামপুর স্টেশন এতিয়া পাইছোহি এইটোৱে আমাৰ ভিন্দহঁতৰ নতুন ঘৰ আৰু ইয়াতে বহুত ইণ্টাৰেষ্টিং বস্তু এটা আছে আৰু এখোজ গ'লেই মোৰ স্কুলখন পাম এইখনে হৈছে মই পঢ়া কামপুৰ জাতীয় বিদ্যালয় আজি যিহেতু চানডে সেইকাৰণে গেটত তলা মৰা আছে বহুত দিনৰ মূৰত আহিছোঁ ভিতৰলৈ সোমাব পৰা হয় ভাল লাগিলে হয় কিন্তু বেলেগ এদিন নাহিম আৰু চাওক এইখনতে মই পঢ়িছিলোঁ একদম 12 বছৰ অংকুৰ পৰা 10 লৈকে এখন স্কুলতে পঢ়িছিলোঁ তাৰপিছত জ্ঞানদীপ জুনিয়ৰ কলেজত পঢ়িলোঁ এয়া আছে স্কুলীয় যাত্ৰা নিউ ঘৰ কিচেনটো মানে সৰু এইটো ঘৰ ভাড়া দিব যে সেইকাৰণে চব এতিয়া বনাই লৈ পেলাই সোমাই আছে আৰু আমাৰ এতিয়া খানা আহি গ'ল এতিয়া আমি যামগৈ সকলোকে বাই বাই দি দিলোঁ অভিন্ন যাওঁ ঘৰ আহি পাইছোঁহি চেঞ্জ কৰি পেলাই অলপ পিছত দেৰিকৈ আৰু বিয়ালৈ যাম বিয়ালৈ এতিয়া ৰেডি হ'লোঁ বিয়ালৈ যাওঁ আপোনালোকেও চাব সকলোৱে আমি এতিয়া বিয়া ঘৰ পাইছোঁহি শেহতীয়া এতিয়া পাই গ'লোহি কইনা নাই আমাৰ কইনা এফালে চাই দিয়া অকণমান এতিয়া ৰিচিপশ্যনত পাই গ'লহি খানা আহিছে আমাৰ গাঁৱৰ মানুহ পিছফালে বহি আছে এতিয়া মাছ মাংস আমাৰ খাই হ'ল ডিজেৰ পৰা একোৱে শুনা নাপায়
আমি লাষ্ট নেকি এয়া মানুহ আহি আছে এতিয়া চব আহি আছে বিয়াৰ পৰা আহি চেঞ্জ কৰিলোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ থেংক ইউ ছ' মাছ